हेलो फ्रेंड, गुड इभिनिंग। লগতে সকলোলৈ হেপী দেৱালী। আৰু দেৱালীৰ কাৰণে আমি কি কি প্ৰস্তুতি কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। আৰু এনেকৈ আমি আম পাত লগাইছোঁ। লগতে আমি নিমকি বনাবলৈ ৰেডি কৰি আছোঁ। সৰু বনাম, ডাঙৰো বনাম। কেনেকৈ বনাম আপোনালোকে চাই থাকিব। এয়া এতিয়া আমি কেৰাহী পাতি দিলোঁ আৰু তেল দিলোঁ। এতিয়া দিছোঁ নিমকি। এই আমাৰ হৈছে আৰু নিমকি ধুনীয়াকৈ ফুলিছে। এতিয়া আমি সৰু সৰুকৈ কাটি থোৱাবোৰ দিছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ ফুলি উঠিছে। চাওকচোন ইমান ধুনীয়া লাগিছে। বনাই হৈছে আৰু আমাৰ। এয়া মই লাড়ু বনাবলৈ চুজি লৈছোঁ। ধুনীয়াকৈ ভাজি লৈছোঁ। ৰংচুৱাকৈ ভাজি লোৱাৰ পিছত মই গাখীৰ আৰু চেনি ইয়াত লগতে দি দিলোঁ কেৰাহীত। এয়া চাওক হৈ গ'ল মোৰ। এইখিনি এতিয়া মই গোল গোলকৈ বনাই ল'ম। এয়া চাওক লাড়ু বনিছে আৰু মোৰ। এয়া চাওক চিম্পুলকৈ বনালোঁ। আপোনালোকে বনাই খাই চাব এনেকৈ। সন্ধিয়া হৈ যোৱাৰ লগে লগে চাকি জ্বলালোঁ। লগতে ৰংগোলী বনালোঁ। ভালদৰে বনাব নাজানো, হ'লেও ট্ৰাই কৰিছোঁ। এয়া মই কলগছ জ্বলালোঁ। আৰু ওচৰতে দেৱালী পাতিছে, তাতে আমি চাকি দিবলৈ যাম। এতিয়া আমি গৈ আছোঁ। সুমিত্ৰা, জ্ঞানী, ভাইটি, আংকেল, মই আহি পালোহি আমি। এয়া কালী মা সজাই আছে, ভালকৈ সজাই হোৱা নাই। এইফালে পূজা থালি ৰেডি কৰি আছে। আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। চাকি ৰেডি কৰি থৈছে। ইয়াতে আমি বেছি টাইম নাথাকোঁ। এতিয়া আমি ৰুমলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে ফেচবুক পেজটো ফ'ল' কৰি দিব। বাই।